মই এটা নষ্ট লৰা। ভবা নাছিলোঁ কোনোদিনে বন্ধুৰ হাতৰ চিগাৰেটৰ ধোঁৱাবোৰ হৈ পৰিব জীৱনৰ একান্ত লগৰী। মই এতিয়া মদ্যপান কৰোঁ, খোৰণিৰ আলিবাটত নিশা দুখবোৰ বমি কৰি দিওঁ। প্ৰেয়সী প্ৰেয়সী বুলি ক'বলৈ গ'লে মোৰ দুজনীকৈ আছে, এজনী নিকটিন আৰু আনজনী কোন জানে? আনজনী হৈছে এলকহল। আৰু এই ৰাতিবোৰ মই সিহঁত দুজনীৰ সৈতে বিন্দাছ ফূৰ্তি কৰোঁ, বিন্দাছ। সচৰাচৰ আপোনাৰ দৃষ্টিগোচৰ হ'লে আপুনি মোক তপৰাই ক'ব কিন্তু, ঐ তই এটা নষ্ট ল'ৰা। হয়, মই এটা নষ্ট ল'ৰা। আৰু নষ্ট মই সিদিনাৰ পৰাই হৈছিলোঁ, যিদিনা অন্ধপ্ৰেমৰ ছলনাত পৰি মোৰ আই যৌৱনকালতেই গৰ্ভধাৰণ কৰিছিল আৰু মই ভূমিষ্ঠ হোৱাৰ লগে লগে দলিয়াই দিছিল ডাষ্টবিনৰ বুকুত। আৰু জানে, নষ্ট মই সিদিনাৰ পৰাই হৈছিলোঁ, যিদিনা এফাল ৰুটিৰ কাৰণে দুই বন্ধুৰ লগত মৃত্যুৰ সৈতে মই সংঘৰ্ষ কৰিছিলোঁ। আৰু এই যে ডাষ্টবিনটো, ইয়াক মই সৰুৰ পৰাই দেখি আহিছোঁ। চাল্লা সি মুঠেই কথা নকয়। আৰু জানে, সি বৰ বহুত বেছি সহনশীল। আৰু সেইকাৰণে চাগে সেই ডাষ্টবিনটোৱে হৈছে মোৰ আজন্ম ঠিকনা। যোৱা মাহৰ কথা, হোটেল এখনত মই কাম কৰি আছিলোঁ। পইচা পাতিও মোক ঠিকেই দি আছিল। কিন্তু চালা এই আগতপাজে মালিকটো, তেওঁ মোক কথাৰ মাজে মাজে কি কয় জানে? তেওঁ মোক কয় জাৰজ। আৰু জাৰজ বুলি তেওঁ মোক ইটিকিং কৰে। কি জাৰজৰ জীয়াই থকাৰ অধিকাৰ নাই? আবে, আমি সৰু মানুহ। সৰু মানুহৰ সপোনবোৰ বৰ ডাঙৰ। চাল্লা বাইকৰ নাম্বাৰ প্লেটখনৰ দৰে আমাৰ কপালখন। 4 আঙুলৰ কপালখনত দুখবোৰ কি লাগি আছে নেকি? আৰু সেই তেতিয়াৰ পৰাই চাগে বিচাৰি নিদিয়া হ'ল এই জাৰজ, পাগল, মূৰ্খ আদি শব্দবোৰ। আৰু এই চবে গম পাই প্ৰতি মুহূৰ্ততে পদাঘাত কৰি ফুৰে। মই ডাষ্টবিনৰ আজন্ম প্ৰেমিক। আৰু আপোনাৰ দৃষ্টিত ঠিক সেই টপা মালিকজনে কোৱাৰ দৰে ময়ো এজন জাৰজ, পাগল বা এটা নষ্ট ল'ৰা। আকৌ কৈছোঁ, প্ৰেয়সী বুলি ক'বলৈ গ'লে মোৰ দুজনীকৈ আছে, এজনী নিকটিন আৰু আনজনী কোন জানে? আনজনী হৈছে এলকহল। আৰু সেই ৰাতিবোৰ মই সিহঁত দুজনীৰ সৈতে বিন্দাছ ফূৰ্তি কৰোঁ, বিন্দাছ। ধন্যবাদ।